हेलो फ्रेंड মই আজি লৈ আহিছোঁ অসম টেটৰ বাবে কেইটামান অতি গুৰুত্বপূৰ্ণ কোৱেশ্চন গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কৰক এটা লাইক আৰু যদি আপুনি মোৰ এই চেনেলত নতুন হয় তেনেহলে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিয়ক কিয়নো মই আপলোড কৰা নতুন নতুন ভিডিঅ'সমূহ সকলোৰ আগতে পাই যাব অসমীয়া ভাষাৰ জন্ম আৰু ক্ৰম বিকাশ সম্পৰ্কে আজি কেইটামান অতি গুৰুত্বপূৰ্ণ কোৱেশ্চন আলোচনা কৰিম গতিকে অতি ধৈৰ্য সহকাৰে ভিডিঅ'টো চাই থাকক আজিৰ প্ৰথম প্ৰশ্নটো হ'ল অসমীয়া ভাষাৰ মাতৃ কোন অসমীয়া ভাষাৰ মাতৃ হ'ল মাগধী অৰ্থাৎ মাগধী প্ৰাকৃতিৰ পৰা অসমীয়া ভাষাৰ জন্ম হৈছিল সেইবাবে মাগধীক অসমীয়া ভাষাৰ মাতৃ বুলি কোৱা হয় প্ৰথম অসমীয়া পুথি ক'ত ছপা হৈছিল প্ৰথম অসমীয়া পুথি বংগদেশৰ শ্ৰীৰামপুৰত ছপা হৈছিল বাইবেল গ্ৰন্থৰ নিউ টেষ্টামেণ্টৰ অসমীয়া অনুবাদ কাৰ তত্ত্বাৱধানত প্ৰকাশিত হৈছিল বাইবেল গ্ৰন্থৰ নিউ টেষ্টামেণ্টৰ অসমীয়া অনুবাদ শ্ৰীৰামপুৰৰ ৰেভাৰেণ্ড কেৰীৰ তত্ত্বাৱধানত প্ৰকাশিত হৈছিল অসমীয়া ভাষাৰ লিপি কোনটো লিপিৰ পৰা উদ্ভৱ হৈছে অসমীয়া ভাষাৰ লিপি গুপ্ত লিপি বা তাৰ পৰৱৰ্তী কুটিল লিপিৰ পৰা উদ্ভৱ হৈছে ভাৰতৰ অতি প্ৰাচীন লিপি কি ভাৰতৰ অতি প্ৰাচীন লিপি হ'ল ব্ৰাহ্মী লিপি আৰু খৰস্ত লিপি ব্ৰাহ্মী লিপি বাওঁফালৰ পৰা সোঁফাললৈ লিখা হৈছিল আৰু খৰস্ত লিপি সোঁফালৰ পৰা বাওঁফাললৈ লিখা হয় এছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট নামৰ গ্ৰন্থখনৰ ৰচক কোন এছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট নামৰ গ্ৰন্থখনৰ ৰচক হ'ল ডক্টৰ বাণীকান্ত কাকতি আৰু এই গ্ৰন্থখন প্ৰকাশিত হৈছিল 1940 চনত অৰ্থাৎ 1940 চনত বিদেশী শব্দৰ উৎস কেইটা অৰ্থাৎ অসমীয়া ভাষাত বিদেশী শব্দৰ উৎস কেইটা অসমীয়া ভাষাত বিদেশী শব্দৰ উৎস হ'ল দুটা ক নম্বৰত ফাৰ্চী আৰবী আৰু খ নম্বৰত ইউৰোপীয় ভাষা ফাৰ্চী আৰু আৰবী ভাষাৰ পৰা অসমীয়াত কিছুমান শব্দ আহিছে তাৰে কেইটামান উদাহৰণ দিয়া হৈছে ইয়াত কিতাপ আইন আদালত খাজনা এই কিতাপটো কিতাপ আইন আদালত খাজনা এইবোৰ শব্দ ফাৰ্চী আৰবীৰ পৰা অসমীয়ালৈ আহিছে আৰু ইউৰোপীয় ভাষাৰ উদাহৰণ হ'ল কুপন চাবন আৰু আছে বুটাম গীৰ্জা ফিটা এইবোৰ হ'ল ইউৰোপীয় ভাষাৰ পৰা অসমীয়ালৈ আহিছে অসমীয়া ভাষা আৰু সংস্কৃতি গ্ৰন্থখন কোনে লিখিছে অসমীয়া ভাষা আৰু সংস্কৃতি নামৰ গ্ৰন্থখন ডক্টৰ প্ৰিন্স কুমাৰ বৰুৱাই লিখিছিল এইখন 1957 চনত অপভ্ৰংশৰ নমুনা পোৱা এখন গ্ৰন্থৰ নাম লিখা অপভ্ৰংশৰ নমুনা পোৱা এখন গ্ৰন্থ হ'ল কৃতিলতা ইয়াৰ উপৰিও আন এখন গ্ৰন্থ আছে কৃতি পতাকা দুয়োখন গ্ৰন্থই বিদ্যাপতিয়ে লিখিছিল কৃতিলতা আৰু কৃতি পতাকা ধ্বনি বিজ্ঞানৰ ভূমিকা গ্ৰন্থখনৰ ৰচক কোন ধ্বনি বিজ্ঞানৰ ভূমিকা গ্ৰন্থখনৰ ৰচক হ'ল ডক্টৰ গোলক চন্দ্ৰ গোস্বামী চৰ্যাপদবোৰ অসমীয়া ভাষাৰ কিহৰ লগত মিল আছে চৰ্যাপদবোৰ অসমীয়া ভাষাৰ ধ্বনিতত্ত্বৰ লগত মিল আছে
আজিৰ একেবাৰে শেষৰ প্ৰশ্নটো হ'ল এন ইন্ট্ৰডাকশ্যন টু এছামিজ 1977 আৰু অসমীয়া ভাষাৰ ৰূপকথা নামৰ গ্ৰন্থ দুখনৰ ৰচক কোন? এন ইন্ট্ৰডাকশ্যন টু এছামিজ আৰু অসমীয়া ভাষাৰ ৰূপকথা নামৰ গ্ৰন্থ দুখনৰ ৰচক হ'ল উপেন্দ্ৰনাথ গোস্বামী। আজিৰ ভিডিঅ'টো ইমানেই। থেংক ইউ।